নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি স্কুৱেৰ ৰুট উলিয়াম 3 ডিজিট আৰু 4 ডিজিট নাম্বাৰছৰ কেনেদৰে আমি অতি কম সময়ৰ ভিতৰতে স্কুৱেৰ ৰুট উলিয়াব পাৰোঁ সেইটো আমি জানিম। স্কুৱেৰ ৰুট উলিয়াবৰ কাৰণে আমি 1 ৰ পৰা 10 লৈ সংখ্যাকেইটাৰ স্কুৱেৰ আমি মনত ৰাখিব লাগিব। এইকেইটা কম্পালসৰি আমি জানোৱে সকলোৱে। এইকেইটা জানিলে আমি অতি সহজতে আমি স্কুৱেৰ ৰুট উলিয়াব পাৰিম আৰু ইয়াৰ পাছতো যদি জানা যায় তেনেহলে ভাল হয়, কিন্তু 1 ৰ পৰা 10 লৈকে এই সংখ্যাকেইটা মেইন হয়। আমি এটা এক্সাম্পল লৈ লওঁ তেনেহলে ধুনীয়াকৈ বুজিব পাৰিম। স্কুৱেৰ ৰুট অফ 784 এই সংখ্যাটো স্কুৱেৰ ৰুট উলিয়াবৰ কাৰণে আমি ফাৰ্ষ্ট দুটা ডিজিট লৈ লম আৰু ইফালে এটা সিঙ্গেল ডিজিট লৈ লম। এই দুটা ডিজিটটো আমি এটা বুলি ধৰিম আৰু বাকি থকা সংখ্যাকেইটা আমি এটা বুলি ধৰিম। এতিয়া আমি চাম যেটো সংখ্যা 84 যেটো লাষ্ট ডিজিট 4 সেই 4 টো ইয়াতে কাৰ স্কুৱেৰ কৰিলে লাষ্টত 4 আহে, গতিকে 4 আহে। আমি পালো 2 স্কুৱেৰ 4 আৰু 8 স্কুৱেৰ হল 64, গতিকে 64 ৰ পাছফালে 4 আহে, গতিকে 4 আহা সংখ্যা দুটা হল, এটা হল 2 স্কুৱেৰ কৰিলে পাম আৰু এটা হল 8 স্কুৱেৰ কৰিলে পাম। গতিকে আমি জানিম যে যেটো আমি ইয়াৰ স্কুৱেৰ ৰুট পাম সেই ৰুটৰ লাষ্টৰ সংখ্যাটো হয় 2 হ'ব নহলে 8 হ'ব। এতিয়া ইয়াৰ আগৰ সংখ্যাটো 7 আছে, 7 টো আমি চাম ইয়াতে কোন দুটা সংখ্যাৰ মাজত 7 টো আহে, গতিকে 7 টো আহে 4 আৰু 9 ৰ মাজত আমি 7 পাম, মানে 2 স্কুৱেৰ আৰু 3 স্কুৱেৰৰ মাজত আহিব 7 টো, গতিকে ইয়াৰে আমি সৰু সংখ্যাটো লম। সৰু সংখ্যাটো কি হ'ব 2, গতিকে ইয়াতে আহিব 2, মানে ইয়াৰ যেটো স্কুৱেৰ ৰুট পাম স্কুৱেৰ ৰুটৰ প্ৰথম সংখ্যাটো হ'ব 2। এটা পিছৰ সংখ্যাটো ডিসাইড কৰিবৰ কাৰণে 2 আৰু 8 ৰ মাজত আমি কি কৰিম 2 ৰ পাছৰ সংখ্যাটো পূৰণ কৰি দিম। 2 ৰ পাছৰ সংখ্যা হ'ল 3, 3 দুগুণ 6, গতিকে 6 টো 7 তকৈ সৰু, গতিকে 7 টো 6 তকৈ ডাঙৰ, সেই কাৰণে আমি ইয়াৰে ডাঙৰ সংখ্যাটো লম, মানে আমাৰ স্কুৱেৰ ৰুট হ'ব 28। যদি এটো সংখ্যা ইয়াতকে ডাঙৰ হল হয়, মানে এটো যদি সৰু হল হয় তেনেহলে আমি সৰু সংখ্যাটো লম। ইয়াতে যেটো 7 টো 6 তকৈ ডাঙৰ সেই কাৰণে আমি ডাঙৰ সংখ্যাটো লৈছো। আৰু এটা আমি এক্সাম্পল লৈ লওঁ ৰুট অভাৰ 529, গতিকে 29 টো আমি এটা হিচাপত লম আৰু 5 টো আমি এটা হিচাপত লম। প্ৰথম দুটা ডিজিট আমি এটা হিচাপে লম, গতিকে 29 টো চাম 9 টো কোনটোৰ স্কুৱেৰ কৰিলে 9 পাম, 3 স্কুৱেৰ কৰিলে 9 পাম আৰু 7 স্কুৱেৰ কৰিলে 49 পাম, গতিকে 3 আৰু 7 হ'ব। 3 আৰু 7 তাৰ মানে যেটো আমি বৰ্গমূল পাম বৰ্গমূলৰ লাষ্টৰ সংখ্যাটো হয় 3 হ'ব নহলে 7 হ'ব। তাৰ পাছত আহিলে থাকিল 5, 5 টো আমি কাৰ মাজত পাম 4 আৰু 9 ৰ মাজত আমি 5 পাম, গতিকে 2 আৰু 3 ৰ ভিতৰত যেটো সৰু হয়তো লম, 2 টো সৰু, গতিকে 2 হ'ল। 2 হ'ল, এতিয়া 2 ৰ পাছৰ সংখ্যাটো আমি পূৰণ কৰিম 2 * 3 = 6, 5 টো 6 তকৈ সৰু, গতিকে আমি এই দুটাৰ মাজত সৰু সংখ্যাটো লম, তাৰ মানে এটা সংখ্যা হ'ল 2 আৰু ইয়াৰে সৰু সংখ্যাটো হ'ল 3, গতিকে ইয়াৰ 529 ৰ স্কুৱেৰ ৰুট হ'ব 23। আৰু এটা এক্সাম্পল চাই লওঁ 961,
1 কোনটো কোনটো লাষ্টত 1 আহে 1 পিছত 1 আহে আৰু 9 পিছত 1 আহে 9 স্কুৱেৰ কৰিলে 81 পিছফালে 1 আহে এটো 1 আহে তাৰ পাছত থাকিল 9 টো আমি ডাইৰেক্ট পাইয়ে যাওঁ 3 স্কুৱেৰ কৰিলে 9 হয় গতিকে এটো ডাইৰেক্ট এটা সংখ্যাই হ'ব 3 পাছৰ সংখ্যাটোৰ লগত আমি পূৰণ কৰিম 12 9 টো 12 তকৈ সৰু গতিকে আমি সৰু সংখ্যাটো লম ইয়াৰ এনসাৰ হ'ব 31 এটা 4 ডিজিটৰ এক্সাম্পল লৈ লওঁ 3249 ফাৰ্ষ্ট আমি দুটা ডিজিট লম তাৰপিছত বাকি থকা দুটা ডিজিট আমি লম 32 49 টো আমি চাম 49 টো আমি কি ডাইৰেক্ট আমি 49 টো স্কয়াৰে পাওঁ 7 স্কয়াৰ কৰিলে 49 পাওঁ গতিকে এটো সংখ্যা ডাইৰেক্ট 7 এ হ'ব তাৰ পাছত 32 টো চাম 32 টো কৰ ভিতৰত পৰে 25 আৰু 36 ৰ মাজত 32 পৰে গতিকে 5 স্কয়াৰ আৰু 6 ৰ মাজত 5 আৰু 6 ৰ মাজত সৰু সংখ্যাটো কি 5 গতিকে এটো 5 হ'ব কি পালো এটা সংখ্যা 5 পালো আৰু এটো সিঙ্গল ডিজিট ওলাই আছে গতিকে ইয়াৰ স্কয়াৰ ৰুট হ'ব 57 একদম ইজি প্ৰসেস আৰু এটা আমি 4 ডিজিটৰ এক্সাম্পল লৈ লওঁ √51844 4 কোনটা ডিজিটৰ পিছত আহে 2 স্কয়াৰ কৰিলে 4 পাম আৰু 8 স্কয়াৰ কৰিলে 64 পাম গতিকে এটো কি হ'ব 2 আৰু 8 হ'ব 51 বাকি থাকিল 51 টো কি হ'ব কৰ মাজত আহিব 49 আৰু 64 ৰ মাজত 51 হ'ব ইয়াৰে সৰু সংখ্যাটো হ'ল 7 গতিকে 7 ললো 7 ৰ পাছৰ সংখ্যাটো মাল্টিপ্লাই কৰিলো 7 পূৰণ 8 56 51 to 56 তকৈ সৰু গতিকে আমি সৰু সংখ্যাটো লম সৰু সংখ্যাটো কি হ'ব 2 72 আমি সেকেন্ডতে এনসাৰ উলিয়াব পাৰো আৰু এটা আমি এক্সাম্পল লৈ লওঁ লাষ্ট এক্সাম্পল 676 6 কোনটো পিছত আহে 6 আহে 4 স্কয়াৰ কৰিলে 6 আহে আৰু 6 স্কয়াৰ কৰিলে 6 আহে গতিকে 4 আৰু 6 থাকিল ঠিক আছে এটা 6 থাকিল 6 টো কিহৰ মাজত আহে 4 আৰু 9 ৰ মাজত 6 আহে গতিকে ইয়াৰ সৰু সংখ্যাটো আমি লম সৰু সংখ্যাটো হ'ল 2 গতিকে 2 ৰ পিছৰ সংখ্যাটো দি আমি পূৰণ কৰিম 2 * 3 6 ইয়াতে আমি কি পালো 6 আৰু 6 সেম পালো দুইটা আমি যেতিয়া এনেকুৱা সেম দুইটা সংখ্যা যেতিয়া সেম হ'ব তেতিয়া আমি সদায় ডাঙৰ সংখ্যাটো লম গতিকে 4 আৰু 6 ৰ ডাঙৰ সংখ্যাটো হ'ল 26 6 গতিকে এনসাৰটো হ'ব 26 গতিকে 2 3 আৰু 4 ডিজিটৰ বৰ্গমূল যদি আমি উলিয়াব লাগে স্কয়াৰ ৰুট উলিয়াবৰ কাৰণে মেইন হ'ব এইকেইটা 1 ৰ পৰা 10 লৈকে যদি আমি স্কয়াৰ কিটা জানো তেনেহলে আমি অতি সহজতে কম সময়তে স্কয়াৰ ৰুট উলিয়াব পাৰো